নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এখন বাৰী দেখুৱাম। বাৰী মানে এখন খুব সুন্দৰ বাৰী। বাৰীখন ক'ত আছে, কাৰ হয়, কিয়নো দেখুৱাবলৈ আহিলোঁ, কিয়নো সুন্দৰ বুলি ক'লোঁ, সকলোখিনি ক'ম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা মই অনুৰোধ কৰিম, যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো দবাই দিয়ক, কাৰণ ভৱিষ্যতেও মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে অকণো পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালেদি লাহেকৈ গেটখন খুলি সোমাই যাম। এতিয়া বাঁহৰ জপনা দিছে। পদূলি মুখৰ পৰা সোমাই যাওঁতে দেখিছেনে, ইমান সুন্দৰ এখন তামোল বাৰী। ৰাস্তাৰ পৰা সোঁহাতে এইফালে তামোল বাৰী, তামোল লাগিছে। তামোল গছত এনেকৈ জালুক দি থৈছে, জালুক গছ। আৰু পদূলিখন আচলতে দীঘল হয়, আৰু দীঘল যদিও ৰাস্তাৰ দুয়োকাষে ইমান সুন্দৰকৈ ফুলনি গছ লগাই থৈছে। এইফালে দেখিলেই মানে মনোমোহা। আপুনি যদি ভিতৰলৈ যদি সোমাই আহে, তেতিয়াহ'লে আপোনাৰ মনটো এনেই ভাল লাগি যাব। ৰাস্তাৰ দুই কাষে এনেকৈ তামোল গছ আছে। ইতিমধ্যে লাগি আছে তামোল। কি সুন্দৰ দেখাত। প্ৰথমতে সোমাই আহিলোঁ, এতিয়া আপোনালোকক বাৰীখন দেখুৱাম। বাৰীখনলৈ এইফালেদি যায়, এইফালেদি এজোপা দেখোন বগৰী মানে আপেল বগৰী লমা লমে লাগি আছে। কাষতে আছে অমিতা গছ, গোটেইবিলাক লাগি আছে। মানে ইতিমধ্যে বজাৰলৈ গৈ আছে। ইয়াৰ পৰা বগৰী যোৱা নাই, কিন্তু অমিতাবিলাক গৈ আছে। আপোনালোকে দেখি থকা এই বাৰীখন আছে ভবলা গাঁৱত। ভবলা মানে শদিয়াৰ ভবলা গাঁও। আৰু এইজনে হৈছে সেইজন ব্যক্তি যি নেকি এই বাৰীখনৰ গৰাকী। নামটো তেখেতৰ কৈ দিয়ক, আপুনি নামটো কৈ দিয়ক। মোৰ নাম অতুল সোণোৱাল। অতুল সোণোৱাল। এই যে সৰিয়হখিনি দেখিছে, সেইফালেদি মানুহখিনিয়ে তুলি আছে সৰিয়হবিলাক। এই সৰিয়হবিলাকৰ কাহিনীও এটা আছে। যিমানডোখৰ এৰিয়া আপোনালোকে দেখিছে, চাৰিওফালৰ পৰা এনেকৈ যদি চাই আপোনালোকে, কিমানমান এৰিয়া হ'ব নিচাৰ এইডোখৰ? আধা বিঘা মাটি খেতি কৰিছে এখেতে, সৰিয়হৰ খেতি। আৰু এই আধা বিঘা মাটিৰ খেতিৰ পৰা, সৰিয়হ খেতিৰ পৰা তেখেতে আজিলৈকে মানে সৰিয়হখিনি পুলিতে খাবৰ কাৰণে যিটো উঘালি পেলাইছে, সেইখিনিৰ পৰা আজিলৈকে 4,000 টকা পালেনে? আজিলৈকে 14,000। চাওক, 14,000 টকা আজিলৈকে পালেই। আৰু এতিয়ালৈকে আধাডোখৰ মানুহ মানে তুলি শেষ হোৱা নাই। চাৰিওফালে যদি আপুনি যদি চায়, এইফালেদি অকণমান তুলিছে তেখেতে, এইফালেদি অকণমান তুলিছে, আৰু এইফালেদি চাৰিভাগৰ এভাগমান তুলিছে বুলি যদি কওঁ, তেতিয়াও মানে বহাই কোৱা নহ'ব। চাৰিভাগৰ 3 অংশ আছেই। চাৰিভাগৰ 1 অংশ বিক্ৰী কৰোঁতেই তেখেতৰ মানে 12,000 টকা পাইছে। আৰু বাকীখিনি আৰু আকৌ যদি আপুনি যদি 3 গুণ যদি 3 বাৰ 36, কিমানখিনি টকা পাব আপোনালোকে চাওক। মানে কথাটো হৈ গ'ল কি, খেতি সকলোৱে কৰে, কিন্তু ইয়াৰ দ্বাৰা মই এইটোৱে আপোনালোকক বুজাব বিচাৰিছোঁ যে পৰিশ্ৰমৰ দ্বাৰা নহয়, বুদ্ধিমত্তাৰ দ্বাৰাহে আপোনালোকে খেতি কৰক। তাৰমানে ইমান কম এটা এৰিয়াত খেতি কৰি এই নিচাদৱে, আচলতে এখেত মোৰ নিচাদৌ হয়, নিচাদৌৱে যেনেকৈ মানে এটা আদৰ্শ দেখুৱাব বিচাৰিছে, ঠিক তেনেকুৱাকৈ আপোনালোকেও কৰক এনেকুৱাকৈ। নিচাদৌ 12,000 টকা পালোঁ বুলি যে ক'লে, কি চিষ্টেমত বিক্ৰী কৰে এইটো সৰিয়হখিনি? চিষ্টেম মানে এনেকৈ কচা এমুঠা বানো। এমুঠাত তিনিচুকীয়া বজাৰ লৈ যোৱা হয়। হয়। তিনিচুকীয়া বজাৰত এমুঠাত 10 টকাকৈ বিক্ৰী কৰা হয়। হয়। 100 মুঠাত 1,000 টকা। হয়। কালি 600 মুঠা নিয়া হ'ল 6,000 টকা। হয়। আজিতো 700 উঠাম। হয়। তেতিয়াহ'লে হাতে পাছে 12,000 টকা। হয় হয়। বা 13,000 টকা আহি যাব তাৰমানে ধৰক। তো আকৌ বাকীটো আছেই ধৰক। এতিয়ালৈকেতো শেষটো হোৱা নাই। এইফালেদি মানে আচলতে এখেতৰ বাৰীৰ পৰা বেপাৰীয়ে আহি নিজে নিজে তুলি লৈ যায়। ঘৰৰ মানুহেও তুলত সহায় কৰি দিয়ে, আৰু বেপাৰীও আহি নিজে নিজে লৈ যায়। এইফালেদি সেইফালেদি পাছফালে যে তামোলখিনি দেখিছোঁ, তামোলৰ পৰা কিমানমান পালে বাৰু আপুনি এইবছৰ? এইবছৰ তামোলত মই 83,000 টকা পাইছোঁ। 83,000। হয়। এইখিনি নতুন আকৌ লাগিব আৰু 3 বছৰ পাছত। এইফালেদি আকৌ নতুনকৈ তামোল লগাই থৈছে।
এইখিনি দেখোন দেখাত 1000 মানে হ'ব চাগে ন? বেছি আছে 1900 মান আছে। তাৰ পৰা আলি কিনাৰ পৰা আছে যে আলি কাষৰ পৰা আকৌ 1900 মানে 2000 পুলিয়ে ধৰক আৰু 2000 মান পুলি আকৌ নতুনকৈ তেখেতে লগাই থৈছে। আৰু যিখিনি ডাঙৰ হৈ আছে এতিয়া সেইফালেদি সেই ডাঙৰখিনিৰ পৰা এই বছৰত তেখেতে 83,000 পালেই ইতিমধ্যে। এই সৰিয়হবিলাক আচলতে সৰিয়হ হওক বা যিকোনো শাকেই হওক আচলতে শদিয়াৰ পৰা সাধাৰণতে তিনিচুকীয়া বজাৰলৈ যায় মুঠা মুঠা কৰি। তিনিচুকীয়ালৈ আমাৰ শদিয়াৰ পৰা যিসকল বেপাৰী যায় সেই বেপাৰীবিলাকে এই বাৰীৰ পৰা সংগ্ৰহ কৰে। সেইটো কাৰণে এখেতে বেলেগকৈ আকৌ বজাৰলৈ এইবিলাক নিবৰ কাৰণে প্ৰয়োজনেই নহয়, বাৰীৰ পৰা তেখেতৰ বিক্ৰী হয়। আৰু সেইটো হিচাপত এখেতৰ এটা ভাল ইনকাম আজিৰ তাৰিখত। এটা লাইনত 50 কেজি ওলাবই ধৰক। এইখিনি গোটেইখিনি কচু গোটেইখিনি লাইন লাইনকৈ আছে ন? এয়া মানে কথাটো হ'ল এনেকুৱাকৈ কৰোঁ মই লগাওঁতেতো শেহতীয়াকৈ লগালে 10-12 টকা কিলো হয়। মই প্ৰথম আহিনতে লগাই প্ৰথম আহাৰতে উলিয়াই দিম বস্তুটো। প্ৰথম আহাৰত তেতিয়া তাৰমানে তিনিচুকীয়া বজাৰত 100 টকা হয়, মোৰ ইয়াৰ পৰা 50 টকাকৈ লৈ যায়। 50 টকাকৈ সেইটো মই এনেই পাৰিকৈ লগাইছোঁ। তাৰমানে এইটো মাটি দিবলৈও ভাল হয়, নিয়াবলৈও ভাল হয়। এটা পাৰিত তাৰমানে ধৰি লওক 50-55 কিলো ওলাবই ধৰক। এনেই আমি এনেই গাঁতকৈ ৰুৱে যে তেনেকৈ নাই ৰোৱা, মানে এনেকৈ চব চফা কৰিবলৈও ভাল হয়। আকৌ মাজত মই কিছুমান গুটি দিছোঁ, সেইবোৰ এতিয়া এটক মাটি দিবলৈ হয় মানে সেইটো ইয়াত তেনেকৈও হ'ব। মানে ইয়াৰ মাজে মাজে আপুনি লাই মূলা দি দিছে নেকি? লাই মূলা মানে এনেই আলু ৰুই দিছোঁ মই এতিয়া সাৰ দি কেনে। হয় হয়, মিঠা আলু নহয়, মিঠা আলু নহয়, এনেকৈ খোৱা আলুৱে হয়। খোৱা আলু খাম, তাৰ এনেই মাটিত চফা কৰি থকা তাকো চফা কৰি থকা হৈছে। তাৰপিছত সেইখিনি খাই পিনি সিহঁতক মাটি দিবলৈ হৈ যাব। প্ৰথম আহাৰত উলিয়াব পাৰিলেহে তিনিচুকীয়া বজাৰত 100 টকা কিলো হয়। পাছততো এনেই দাম এতিয়া সপ্তাহতে দাম কমি যায়। মই এই সপ্তাহতে বিক্ৰীয়ে কৰি দিছোঁ। তাৰমানে এই সপ্তাহতে মই 50,000 পাইছোঁ, সিহঁতে হয়তো আকৌ 50,000 পাইছে। আৰু সেইফালেদি গোটেই বাৰীখন মানে আপোনালোকে যদি চাই নহয়, নিজে যদি আপোনালোকে আহি চায় তেতিয়াহ'লে আপোনালোকৰ মানে মনটো এনেই মানে ভাল লাগি যাব। চাৰিওফালেদি এইফালেদি আছে কাঠা গছ, দেখি আছে আপোনালোকে কাঠা গছ। সেইফালেদি সেইটো দূৰত দেখিছে গোহালিটো। গোহালিত বৰ্তমান গৰু নাথাকে বুলি কৈছে। মানে এতিয়া যিহেতু উদঙীয়া দিন হয়, তেতিয়া সেই গৰুবিলাক সেইকাৰণে চাপৰিত চৰিবৰ কাৰণে এৰি দিয়া হয়। আৰু সেইফালেদি মানে এইটো কুন্দুলি জালি হয় ন? এইটো দূৰত সেইটো কুন্দুলিৰ জালি। সেইফালেদি বাঁহ গছখিনিও যদি মই ওচৰৰ পৰা যদি আপোনালোকক দেখুওৱা নহয়, বাঁহ গছৰ ভিতৰত ইমান ধুনীয়াকৈ চাফা কৰি থৈছে, ভিতৰত সোমাব পাৰি। মই ভাবিছিলোঁ কি বাঁহ গছখিনিয়ে শেষ সীমাটো, কিন্তু বাঁহ গছখিনি শেষ নহয় বোলে, বাঁহ গছখিনি পাৰ হৈও আৰু সিফালেদি কিবা এটা আছে। কুন্দুলি লগোৱা ছিষ্টেম। আমাৰ ঘৰতো কুন্দুলি আছে, কিন্তু এনেকুৱাকৈ নহয়। কুন্দুলি মানে চাওক, গছৰ গুৰিত কুন্দুলিজোপাৰ গুৰিত কেনেকুৱাকৈ মানে গোবৰ দম কৰি দি থৈছে। আচলতে সেইকাৰণে তেখেতে ইয়াৰ পৰা বজাৰলৈ উলিয়াই দিব পাৰে। এইফালেদি যদি কুন্দুলি দেখিছে, সেইফালেদি আপোনাৰ গোহালিটো, এইফালেদি আকৌ সেইফালে নহৰু। বাহনিখন একদম চাফা ন? কোনডাল কাটি থাক। সেইফালেদি দূৰত আকৌ তেখেতে মানে শিমলু বাগান পাতিছে। এইখন আচলতে একালত আপোনালোকে গৰাখহনীয়া হৈছিলে ন? হয়, আগত গৰাখহনীয়া। এতিয়া আকৌ মাটিবোৰ বহি গ'ল, কি কৰোঁ মানে শিমলুকে লগাই দিলোঁ। শিমলু এতিয়া মাজে মাজে হৈছে 3 ফুট 4 ফুটলৈকে হৈছে শিমলু। হয়, এজনীয়ে কাটিবলৈ উলিয়াই দিয়ে এজনী না? ডেৰ কুইণ্টেলমান ওলাব না? ওলাব গোটাকে যে। এইটো ইয়ৰ্কশ্বায়াৰ ন? মাক আছিলে। এইফালেদি এইখন কল বাগান। এহাত এমুঠন কলৰ পুত নে কি বুলি কয় নিছে ধৰ, তেহে চাবা কলৰ গোট। পূৰা এহাত এমুঠন দিছেনে কলখিনি ৰুওঁতে? ইমান ধুনীয়া মানে চবফালেদি এনেকুৱা লাগিছে যেন ক'ৰবাত যদি ভুলতে মানে ভৰিটো গছকি পাওঁ মোবাইলটো স্ক্ৰীণলৈ চাই থাকোঁতে, কিবা ভুলেই হ'ব নেকি, গছপুলি এটামান মৰিয়ে থাকিব নেকি, তেনেকুৱা নিচিনা লাগে। এইটো হৈছে গঁৰাল। তাৰমানে প্ৰতিটো বস্তু এনেকুৱা ধুনীয়াকৈ কৰিছে।
এইজনী মাকো এচাম পোৱালি দিয়া, এজনী মাক দুবাৰ পোৱালি দিয়া। এইকেইটা পোৱালিকেইটা ঘৰতে ৰাখি দিলে। এইকেইটা দুটা পাঠা হয়, পাঠা নহয় খাচী হয় ন এইকেইটা। গাহৰি মই তেনেকৈ এনেই কিনা দিনা হিচাপত নেৰোঁ। ধান কিনি কেনে কুটাং, তাৰপাছত পিচি দিওঁ মানে। তাৰপাছত অমিতা আছে ঘৰত, অমিতাটো এনেই ঢেৰ আছে, অমিতা সিজাওঁ, কচু সিজাওঁ, আকৌ সেই চাউলৰ লগত মিক্স কৰি কিনে তেনেকৈ দিওঁ। তাৰমানে এই যিটো বজাৰৰ যিটো দানা সেইটো দানা ব্যৱহাৰ নকৰে, সেইটো ব্যৱহাৰ নকৰে। লোকেল তাৰমানে আপুনি কচু, কলগছ বা ধান চান সেইবিলাক খুন্দি কেনে দিয়ে, নহয় জানো? চাওক মানে আচলতে এখেতৰ বাৰীত চাৰিওফালেদি শাকেই শাক আছে। আমি যিটো বস্তু মানে কিনি খাওঁ, এখেতৰ বস্তুত যিহেতু এনেই পৰি আছে, সেইটো কাৰণে এই শাক পাতৰ পেলনীয়া শাক পাতৰ যিটো মানে বজাৰলৈ উলিয়াই দিয়াৰ পাছত যিবিলাক বুঢ়া বুঢ়া পাতবিলাক পৰি থাকি যায়, সেইবিলাকো আচলতে এখেতে ৰান্ধি দিব পাৰে। সেইটো কাৰণে কিনা দানা ব্যৱহাৰ নকৰাকৈ এখেতৰ ঘৰত গাহৰি, গৰু, হাঁহ কুকুৰাখিনিতো এতিয়া আপোনালোকক দেখুৱাব নোৱাৰোঁ, এতিয়া দিনৰ সময়ত য'ত ত'ত ফুৰি আছে। গতিকে চাই লওক আপোনালোকে। পানী কোমোৰা 800 পাইছিলোঁ। পানী কোমোৰা এতিয়া বজাৰত নিয়ে আছে, গাহৰি দিলোঁ বহুত। পানী কোমোৰা ধাৰিটো কোনফালে দি আছে? এই ভাঙি পিনে কল ৰুই দিলোঁ। এইখিনি তাৰমানে যিখিনি কল আপোনালোকক এতিয়া অলপতে যিখিনি দেখুৱালোঁ, সেইখিনি কলখিনি তাত বোলে পানী কোমোৰা ঝালি আছিলে। আৰু পানী কোমোৰা কিমানমান পালে? 800 ওলাইছিলে। 800 মান পানী কোমোৰা পাইছে এই বছৰ। আৰু মোৰ বাৰীত মাত্ৰ 2টা লাগিছে। আগতে খুঁটিটো তাত আছিলে চাপৰি, তেতিয়া ইয়ালৈকে আনিলোঁ। খুঁটিটো চাপৰিত আছিলে, এতিয়া সেইফালে যিটো মানে গোহালি দেখি আহিলোঁ সেইটো মানে খুঁটি আচলতে মানে 100 ওপৰত আছে গৰু। 100 ওপৰত আছে। মাছৰ কাৰণে ফিচাৰী কিবা আছেনে নাই? মাছৰ কাৰণে আমাৰ ইয়াত অসুবিধা ফিচাৰী নাই। আচ্ছা, তাৰমানে মাটিখিনিৰ কাৰণে অসুবিধা। মাটিৰ যদি সুবিধা হোৱা হ'লে ফিচাৰীও হ'লেহেঁতেন এখেতৰ ওচৰত। আপোনাৰ ওচৰত কি নাই তাৰমানে এখেতৰ ঘৰত চবেই পাব। বজাৰৰ পৰা তাৰমানে আপুনি মই কিনি খোৱা নিচিনাকৈ এখেতে আৰু একো কিনি খাব নালাগে, সকলোখিনি ঘৰতেই আছে। আৰু চিন্তা কৰক আপোনালোকে, আজিৰ তাৰিখত যেতিয়া নেকি মানুহে কাম বিচাৰি চেন্নাই বেংগলোৰলৈ যেতিয়া গৈ আছে, তেনেকুৱা সময়ত এটা বছৰত কচুৰ পৰা যদি মানে 50ৰ পৰা 1 লাখ টকা যদি কচুৰ পৰা পায়, আৰু এই ইমান সৰু এটুকুৰা মাটিৰ পৰা য'ৰ পৰা নেকি সৰিয়হ মাত্ৰ বিক্ৰী কৰি, সৰিয়হৰ পুলি বিক্ৰী কৰি তেখেতে যদি 50ৰ ওচৰত যদি পায়, আৰু ধান মাহ সেইবিলাক আছেই, এইফালেদি গাহৰিখিনি আছে এক্সট্ৰাকৈ, গৰু আছে, পানী কোমোৰাৰ পৰা এখেতে পালে 800 পিচ। 800 পিছত এক পিছত মানে আজিৰ তাৰিখত কি 50 টকাকৈ বজাৰত। তিনিচুকীয়া বজাৰলৈ নিলে বোলে 50 টকা পিছত গোটেইখিনি হ'লচেলতে লৈ পেলায়। চিন্তা কৰক, 800 পিচ পূৰণ 50 টকা, কিমানখিনি তাৰমানে আজিৰ তাৰিখত যদি এবছৰত এজন মানুহে ইমান টকা যদি ঘৰত বহি যদি উপাৰ্জন কৰে, তেতিয়াহ'লে আৰু আমি আচলতে এটা চৰকাৰী চাকৰি পিছ পৰি যাব। এজন চৰকাৰী চাকৰিয়ালে মাহে যদি 30,000 টকাও যদি পায়, কিন্তু মাহটোৰ মূৰত খৰচ কৰি তেখেতৰ হাতত খুব বেছি 5-10 হাজাৰ মান টকাহে বাচিব। আৰু সেইটো হিচাপত যদি চাবলৈ যায়, এখেতে যদি মানে এটকাও যদি মানে পইচা পাইছোঁ বুলি কৈছে, সেই পইচাটো আৰু ক'তো নাযায় তাৰমানে। কাৰণ ঘৰৰ ভাত খাইছে এখেতে, সকলো ঘৰৰ খৰচ বুলি ক'বলৈ একো নাই। গতিকে যি পাইছে গোটেইখিনি সাঁচতীয়াহে হ'ব, খৰচ বুলি ক'বলৈ নাই, নহয় জানো জানো? এনেই আম কঁঠালৰ পৰা আদি কৰি সেইফালেতো লিচুজোপাটো দেখিছোঁৱেই। লিচু আছে, লেটেকু আছে, মধুৰিআম আছে, আটলাছ আছে, আকৌ হেৰি কি বুলি কয় আপেল বগৰী আছে, ডালিম আছে। তাৰমানে নাই কি আছে তেনেকৈ। এতিয়া ল'ৰা ছোৱালী কাৰোবাৰ পৰা বিচাৰি খুৱাবলৈ দৰকাৰ নাই, নাতি নোটা গোটেই ঘৰতে চব খায়ো, ওচৰ পাঁজৰে চবেই খাবলৈ পায়। তামোলৰ মাজে মাজে হাঁচি গছ আছে, আৰু সেইফালেদি যিখিনি ওখ তামোল আছে তাততো মানে জালুক গছ দি থৈছে। আধা দি বিক্ৰী হয়, আধা দি গাহৰিকে দিং। তাৰপিছত কথাটো হ'ল কি, এইটো এনেকৈ চব সমান ডাঙৰ হোৱাটো প্ৰথমতে 4জোপা থওঁ, 4জোপা থৈ যেতিয়া দিল পোং কৰাৰ পিছত আকৌ 4জোপা থওঁ, মাজত যিমান ওলাই সৰুখিনি কাটি যাওঁ তাৰমানে। এতিয়া যদি মানে এনেই ঠেহা মাৰি পেলাই যদি ওলায়, এতিয়া থোকো সৰু হ'ব, গছো সৰু হ'ব, কাম নাই। মোৰ মানে ইয়াত মই যিখিনি খেতি কৰোঁ, ধৰক সাৰ হিচাপততো অইন সাৰ মোৰ একো নাই, গোবৰ, গৰু আছে, মোৰ নিজৰ গাই খুটি আছে, গোবৰ দিওঁ। আৰু দৰৱ হিচাপত মই একো দৰৱেই নিদিওঁ, কাৰণ কেলৈ নিজেও খাব লাগে, আকৌ যিখিনি বজাৰলৈ যায় সেইবোৰ আজিকালি লগে লগে ধৰা খায়।
এতিয়া মই যে এই মুঠিবোৰ বান্ধিছে যে এই মুঠিবোৰ মোৰ মুঠিখিনি 4 দিনলৈকে একে কেঁচা হৈ থাকিব কিন্তু যিখিনি যেতিয়া সাৰ দিয়া সাৰ মানে আৰু এইটো কি বুলি কয় ইউৰিয়া দিলেও আজি মুঠাটো কালিলৈ খুলিবি গোটেই গেলিয়ে থাকে তাৰমানে ধৰা খায়ে যায় আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ টাটা বাই বাই